নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিক্স আছামিজলৈ। বন্ধু বান্ধৱীসকল, বহুদিনৰ পৰাই চলি আহিছে বেগম জান আৰম্ভ হ'ব নতুন খণ্ড, বেগম জান আৰম্ভ হ'ব নতুন খণ্ড, কিন্তু এতিয়ালৈকে বেগম জান আৰম্ভ হোৱা নাই। আৰু তাৰ কাৰণ আপোনালোকে নিশ্চয় জানিব পাৰিছে, যিহেতু মই আগৰ ভিডিঅ'ত মই কৈ গৈছিলোঁ যে বেগম জানখন কিয় নতুন খণ্ড আৰম্ভ কৰিব পৰা নাই। বন্ধু বান্ধৱীসকল, যিহেতু 60 দিনৰ বাবে বন্ধ ৰখা হৈছিলে বেগম জানখন, আৰু সেইবাবে তেওঁলোকে নতুন শ্বুটিং আৰম্ভ কৰা নাছিলে। আৰু এতিয়া জানিব পৰা মতে নতুন শ্বুটিং তেওঁলোকৰ সমাপ্ত হৈ গৈছে। বেগম জানৰ নতুন খণ্ড কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ সকলোৰে মৰমৰ বেগম জানৰ অভিনেত্ৰী প্ৰীতি কংগনাৰ মুখেৰেই শুনি লওক। এখন সমাজৰ আন এখন সমাজৰ প্ৰতি থকা দায়িত্ব আৰু মৰমৰ এটি কাহিনী হৈছে বেগম জান। এটা ধৰ্মৰ আন এটা ধৰ্মৰ প্ৰতি থকা মৰম, শ্ৰদ্ধা আৰু ভালপোৱাৰ এটি প্ৰেম কাহিনী বেগম জান। এজনে আনজনক ভাল পোৱা এটা মিঠা প্ৰেম কাহিনী বেগম জান। আহক এই বেগম জান ধাৰাবাহিকখন আমি এক নতুন ৰূপত উপভোগ কৰোঁ 21 ছেপ্টেম্বৰৰ পৰা সন্ধিয়া 6:30, 8:30 আৰু ৰাতি 11 বজাত কেৱল ৰেঙনিত। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে বেগম জানৰ মূল চৰিত্ৰত অভিনয় কৰা প্ৰীতি কংগনাৰ লগতে আন দুজন অভিনেতায়ো স্পষ্টভাৱে জনাই দিছে যে বেগম জানখন কেতিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে আপোনালোক নিশ্চিন্তে থাকক, অহা 21 ছেপ্টেম্বৰৰ পৰা আপোনালোকে নতুন খণ্ড উপভোগ কৰিব পাৰিব বেগম জানৰ ৰেঙনি চেনেলত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই অলপমান হ'লেও ভাল লাগিলে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন যদি কোনোবা বন্ধুৱে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ বাই বাই।